এই দুনিয়াত টকা পইচাই যে সকলো নহয়, এই কথাখিনিয়ে 2 দিন আগতে ইতিহাসত সাক্ষী হৈ ৰ'ল। ঘটনাটো US-ৰ এটা কোম্পানী, যিটো মানে টাইটানিক জাহাজৰ দুৰ্ঘটনা পতিত হৈছিল, সেই ঠাইখিনিত টাইটানিক জাহাজৰ যিখিনি অৱশিষ্ট অংশ আছে মানে সাগৰত, সেই অৱশিষ্ট অংশখিনি পৰিদৰ্শন কৰাবলৈ US-ৰ এটা কোম্পানী, অচিয়ান গেট নামৰ কোম্পানীটোৱে টুৰিজমৰ এটা কৰে, ছাবমেৰিন দি সেই সাগৰৰ তলিত যায় সেই টাইটানিকৰ অৱশিষ্ট যিখিনি অংশ আছে সেই অংশখিনি পৰিদৰ্শন কৰায়। তো ইয়াত পইচাও বহুত বাৰু। যিটো ছাবমেৰিন যায় সেই ছাবমেৰিনটোত প্ৰতিজন মানুহৰ টিকটৰ দাম প্ৰায় 2 কোটি টকা। তো সেই এনে সাধাৰণ মানুহেতো নাযাব সেই টাইটানিক চাবলৈ। তো যিসকল মানে ধনী বহুত মিলিয়নাৰ্ছ বিলিয়নাৰ্ছ আছে সেইবোৰে কোটিপতি মানুহে যায়। তো যিয়ে নহওক 2 দিনমান আগতে সেই ছাবমেৰিনেৰে মানে সেই প্ৰতিটো ছাবমেৰিনত 5জনকৈ কেপাচিটি আছে। 5জন কোটিপতি মানুহে সেই ছাবমেৰিনত উঠি সেই টাইটানিকৰ অৱশিষ্ট অংশ চাবলৈ গৈছিল। তো দুৰ্ভাগ্যবশতঃ কি হ'ল, যিটো ছাবমেৰিন আছিল সেই তাৰ যিটো কণ্ট্ৰল ছিষ্টেম সেই পানীৰ ওপৰৰ পৰা কৰিছিল ৰাডাৰৰ দ্বাৰা। তো সেই ছাবমেৰিনটোত 4 দিনীয়া এটা ভ্ৰমণ সম্পূৰ্ণ কৰে। তো সেই 4 দিনত প্ৰয়োজনীয় খাদ্য, প্ৰয়োজনীয় অক্সিজেন গোটেইখিনি ছিষ্টেম আছিল। মানে সেই ভ্ৰমণটো সম্পূৰ্ণ কৰিবলৈ 4 দিনতে হৈ যায় আৰু। তো যেতিয়া ৰাডাৰৰ পৰা সেই ছাবমেৰিনটোৰ সংযোগ বিচ্ছিন্ন হয়, তাৰ পিছৰ পৰা আৰু সেই ছাবমেৰিনটোৰ কিবা খবৰ পোৱা নাই বা খবৰ পোৱা যোৱা নাই। বহুতো চাৰ্চ অপাৰেশ্যন চলিল। তো এই ঘটনাটোত বহুতো 5জন কোটিপতি মানুহ আছিল আৰু সেই তাত যিটো কোম্পানী আছিল সেই কোম্পানীৰ ফাউণ্ডাৰ, যিজনে কোম্পানীটো গঠন কৰিছিল, সিও কিন্তু তাত আছিল। তো 4 দিন পিছত যিখিনি অক্সিজেন কেপাচিটি আছিল সেই কেপাচিটিখিনি শেষ হৈ গৈছে। তো সেই 5জন মানুহ সম্ভৱতঃ মৃত্যু হৈছে, কাৰণ অক্সিজেন নহ'লেতো মানুহ বাচিব নোৱাৰে। তো এই ঘটনাটোৱে আমাক এটা কথা অৱগত কৰাই দি গ'ল যে সকলো ঠাইতে পইচাৰ যিটো দাদাগিৰি সেইটো নচলে। ইমান বেংকত ইমান কোটি কোটি টকা থকাৰ পিছতো শেষত গৈ অক্সিজেনৰ অভাৱত মৰিবলগীয়া হ'ল। তো সেইকাৰণে আমাৰ যিটো মুক্ত অক্সিজেন আছে বায়ুমণ্ডলত, সেই মুক্ত অক্সিজেনখিনি আমি এনে পাই শেষ কৰি আছোঁ। আৰু যিবোৰ গছে আমাক অক্সিজেন দিয়ে সেই গছবোৰ আমি আমাৰ প্ৰয়োজন হ'লেও কাটি দিওঁ, প্ৰয়োজন নহ'লেও কাটি দিওঁ। তো এদিন হ'লেও এই মুক্ত অক্সিজেনৰ মূল্য মানুহে বুজিব। তো সেইকাৰণে যিহেতু প্ৰতি বছৰতকৈ এই বছৰ বহুতো গৰম দিছে, তো আপোনালোকে সকলোৱে গছপুলি ৰুব। অকল বেছি নহয়, মই দেখা পাই আছোঁ কি বিভিন্ন সংগঠনে 1 লাখ পুলি 10 লাখ পুলি এনেকৈ ৰুই আছে। কিন্তু সেইটো কথা নহয় যে 10 লাখ পুলিয়ে ৰুব লাগিব। এজন মানুহে এটাকৈ পুলি ৰুলেও ভাৰতবৰ্ষত প্ৰতি বছৰে 140 কোটি গছপুলি ৰোপণ হ'ব। আৰু সেই এজন মানুহে এটা গছপুলি ৰুই সেই গছপুলিটো নিজৰ সন্তানৰ দৰে লালন পালন কৰি ডাঙৰ দীঘল কৰক না। নহ'লে এই মানৱ জাতিয়ে এদিন হ'লেও এই অক্সিজেনৰ মূল্য বুজি পাব। তো যিয়ে নহওক, মোৰ এই বাৰ্তাটো এটাই আছিল যে মই বোলে আজি 10টা গছ ৰুলোঁ, আজি 100টা গছ ৰুলোঁ, এনেকুৱা নহয়। আপুনি যদি এটা গছ ৰুই সেই গাছটোৱে
সন্তানৰ নিচিনা লালন পালন কৰি ডাঙৰ দীঘল কৰে, তেনেহ'লে এই যিটো তাপমাত্ৰাৰ বৃদ্ধি, অক্সিজেনৰ অভাৱ, সেইটো নোহোৱা হ'ব। তো আশা ৰাখিলোঁ ভিডিঅ'টো ভালে পাইছে আৰু নিজৰ মতামত দি যাব কমেণ্টত। ধন্যবাদ।